তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' আনিলোঁ। মানে গাইজ কি ক'ম আৰু গাইজ, তো আজি যিহেতু 28 এপ্ৰিল আৰু আজি আমাৰ দিলে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্ট। তো গাইজ আপোনালোকেতো গমেই পায়, ময়ো দিছিলোঁ এক্সামটো। আৰু গাইজ মানে কি ক'ম আৰু গাইজ, তো একদম ভাল নহয় ৰিজাল্ট, কিবাকৈ টানি টুনি গাইজ ছেকেণ্ড। তো আৰু কি কৰিব গাইজ, কষ্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ডিভিজন নাপালোঁ, বাকী একো নাই আৰু সেয়ে। তো যিহেতু আপোনালোকতো মোৰ ফেমিলি মেম্বাৰ ইউটিউবৰ, তো সেইকাৰণে ভাবিলোঁ আপোনালোককো জনাই দিওঁ। তো সেই বুলি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ। আৰু প্ৰথমতে বহি লওঁ ৰ'ব এক ছেকেণ্ড। আৰু যিসকলে এক্সাম দিছা, তো কমেণ্ট কৰিবা কোনে কোনে এক্সাম দিছিলা হাই ছেকেণ্ডাৰী ফাইনেল এক্সাম। তো সেইটোৱে, ময়ো যিহেতু এক্সামটো দিছিলোঁ সেইকাৰণে বোলো আপোনালোককো জনাই দিওঁ মোৰ এক্সামটো কেনেকুৱা হ'ল। তো সেইকাৰণে ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ। মানে গাইজ বহুত চেষ্টা কৰিছিলোঁ ফাৰ্ষ্ট ডিভিজন পাব, কিন্তু নাপালোঁ, একদম বহুত বেয়া হৈছে গাইজ। মানে বহি চেকিং কৰোঁতে বেয়া হ'ল নে কি হ'ল গম নাপাওঁ, ইমানটো নাজানো ন আমি। তো সেইটোৱে মানে গাইজ, যিমান ভাবিছিলোঁ সিমান পাৰ্চেণ্ট নাপালোঁ। তো ফাৰ্ষ্ট ডিভিজনটো থাকিব লাগিছিল, কিন্তু কি কৰিব গাইজ, ফাৰ্ষ্ট ডিভিজন নাপালোঁ। একদম গাইজ ভাল নহয় ৰিজাল্টটো। তো বাকী একো নাই। তো এই 10 মিনিটমান আগতে মই ৰিজাল্টটো পালোঁ। তো ইমান ভিডিঅ' কৰা নাছিল যিহেতু, একদম পূৰা গাইজ ৰাতিপুৱাৰ পৰা একদম ভয় লাগি আছে, মানে যোৱাকালিৰ পৰা একদম টোপনি অহা নাই। তো কি কৰিম আৰু গাইজ, তো বহুত ভয় লাগি আছিল। তো ফাইনেলি ভয় কৰি ৰিজাল্টটো পালোঁ। তো যিয়ে কি নহওক ছেকেণ্ড ডিভিজনলৈ পাছ কৰিলোঁ। আৰু বাকী লগৰবিলাককো সুধিলোঁ, তো প্ৰায়ভাগে পাছ কৰিছে, তো কিছুমানৰ বেয়াও হৈছে। তো যিসকলৰ বেয়া হৈছে দুখ কৰি লাভ নাই গাইজ। তো আকৌ এবাৰ দিলেই হ'ল, নতুনকৈ বেটাৰমেণ্ট ৰিপিট দিলেই হৈ যাব, টেনশ্যন নাই, পাছ ফেইলটো থাকিবই। বাকী আৰু গাইজ, তো মোৰ পাৰ্চেণ্ট মানে 46% একদম বেয়া গাইজ। তো কিবাকৈ টানি তুমি ছেকেণ্ড আৰু, তো 46% পালোঁ। আৰু মাৰ্কিল আপোনালোকক কৈ দিছোঁ, আৰু ইয়াতে স্ক্ৰীন ৰেকৰ্ডিং মই স্ক্ৰীনশ্বট ইয়াতে লগাই দিম, তো আপোনালোকে চাব পাৰে। তো মই কিমান পাইছিলোঁ আপোনালোকক কৈ আছোঁ ৰ'ব, এক ছেকেণ্ড আৰু গাইজ ক'ত কিমান মাৰ্ক পাইছিলোঁ মই আপোনালোকক কৈ আছোঁ, এক ছেকেণ্ড। অকণমান সময় ৰখক আপোনালোকে, যিহেতু একদম নেটটো একদম ইণ্টাৰনেট বহুত বেয়া নাই গাইজ, ছাৰ্ভাৰটো ডাউন হৈ আছে। তো মই স্ক্ৰীনশ্বট মাৰি থোৱা নাই মোৰ মাৰ্কশ্বিটখন, তো সেইকাৰণে আকৌ এবাৰ নতুন ৰিজাল্ট লোৱাৰ নিচিনাকৈ আপোনালোকক মই এক্সপিৰিয়েঞ্চ কৰাই আছোঁ। বহুবিলাক ষ্টুডেণ্টে চেষ্টা কৰি আছোঁ, তো সেইকাৰণে ছাৰ্ভাৰটো অকণমান ডাউন হৈ আছে। তো আপোনালোকক কৈ আছোঁ মই মাৰ্কবিলাক, তো আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। আৰু গাইজ বহুত দিনৰ মূৰত আজি লং ভিডিঅ' বনালোঁ, তো যিহেতু আজি এইচএছৰ ৰিজাল্টটো, সেইকাৰণে ভাবিলোঁ এটা লং ভিডিঅ' বনাই দিওঁ, আৰু শ্বৰ্ট মিনি ভ্লগ বনাইছোঁ, তো আপোনালোকে চাব। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ। 0272 নাই গাইজ, ছাৰ্ভাৰ বহুত প্ৰব্লেম হৈ আছে। তো ট্ৰাই কৰি আছোঁ, আপোনালোকক মুঠতে জনাম, আপোনালোকে কণ্টিনিউ ভিডিঅ'টো ৱাটচ কৰি থাকক। গাইজ আহি গ'ল ফাইনেলি। তো গাইজ মোৰ মাৰ্কবিলাক কৈ আছোঁ আপোনালোকক। ইংলিছ তো একদম ক'ৰ ছাবজেক্ট ইংলিছ। তো ইংলিছত মই পাইছোঁ 30। একদম গাইজ যিখিনি পাছ মাৰ্ক, তো সেইখিনিয়ে পাইছোঁ, একদম যিখিনি পাছ কৰিব লাগে, তো 30 পাই গৈছোঁ। তাৰপিছত এছামিছটো মই যিহেতু মই এছামিছ মিডিয়ামৰে ল'ৰা, তো সেইকাৰণে ভাবিলোঁ এছামিছত ভাল মাৰ্ক পাম, কিন্তু এছামিছত ভাল মাৰ্ক নাপালোঁ। তো গাইজ এছামিছত পাইছোঁ 49। কি কৰিব গাইজ, উপায় নাই, আৰু যিখিনি পাইছোঁ তো একচেপ্ট কৰিবই লাগিব। তাৰপিছতে গাইজ আহিল পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী। তো জিঅ'গ্ৰাফীত গাইজ মই বহুত, মানে সঁচা কথা কৈ দিওঁ আপোনালোকক আজি, তো জিঅ'গ্ৰাফীত মই বহুত কষ্ট কৰি পঢ়িছিলোঁ। জিঅ'গ্ৰাফী পলিটিকেল এডুকেশ্যনটো বহুত, মানে গোটেইকেইটা ছাবজেক্টে বহুত কষ্ট কৰি পঢ়িছিলোঁ, কিন্তু গাইজ জিঅ'গ্ৰাফীত মই ভাবিছিলোঁ লেটাৰ পাম, কিন্তু জিঅ'গ্ৰাফীত লেটাৰ নাপালোঁ। তো 67 মাৰ্ক পালোঁ জিঅ'গ্ৰাফীত। তো গাইজ প্ৰেক্টিকেল বহুত কম দিছে গাইজ, 30 দিব লাগে, 30ৰ ভিতৰত কিন্তু 20 দিছে মাত্ৰ। তো কলেজে পঠাইছে, আৰু কি কৰিম গাইজ। আৰু যিদিনা প্ৰেক্টিকেল এক্সাম আছিল, তো সেইদিনা মোৰ অকণমান মানে অসুখ হৈ আছিল গাৰ, তো একদম পূৰা জ্বৰ হৈ আছিল, বমি হৈ আছিল। তো সেনেকৈ মই এক্সাম দিব গৈছোঁ গাইজ। তো তথাপিও মানে 20 পাইছোঁ, আৰু
হ'ব গাইছ, যিখিনি পাইছোঁ হ'ব সন্তুষ্ট। তাৰপিছত আহিল আমাৰ পলিটিকেল গাইছ। তো পলিটিকেলত পালোঁ মই 48 পালোঁ পলিটিকেলত, আৰু থিয়ৰীত পালোঁ থিয়ৰী আৰু প্ৰেক্টিকেল মিলি 48 পাইছোঁ গাইছ। তাৰপিছত আহিল ইডুকেশ্যন। তো ইডুকেশ্যনত পাইছোঁ মই 39 মাৰ্ক। তো এইখিনি মেইন। আৰু গাইছ এডভান্স এছামিজ, মানে গাইছ এতিয়া একদম পূৰা চকড হৈ যাওঁ মানে গাইছ, কি ক'ম আপোনালোকক। মানে এডভান্স এছামিজ যিটো ছাবজেক্টটো মই জানে আপোনালোকে হাই ছেকেণ্ডেৰীত মানে টোটেল থাকে 6টা ছাবজেক্ট। 6টা ছাবজেক্টৰ যিকোনো 5টা মানে মেইন ছাবজেক্ট হৈ যায়। তো মেইন ছাবজেক্ট মানে 5টাত পাছ কৰাৰ মাৰ্ক লাগে। তো যদি 5টাত পাছ কৰে তেতিয়া ধৰ আপোনালোকে জানে পাছ কৰে। তো সেইকাৰণে মই ভাবিছোঁ 5টা মেইন ছাবজেক্ট আৰু এডভান্সটো মানে 4th হৈ যাব। মই যিহেতু এডভান্স ইমান এটা ভাল নাপাওঁ, তো এডভান্সটো মই ইমান এটা পঢ়া নাই। তো এক্সামৰ মানে আগদিনা, এক্সাম যোনদিনা আছিল, এক্সাম আছিল মোৰ 11 মাৰ্চত আছিল। 11 মাৰ্চত মোৰ এডভান্স এছামিছ আছিল। এডভান্স এছামিছৰ আগদিনা আছিল মোৰ জিঅ'গ্ৰাফিৰ আগদিনা আছিল গাইছ পলিটিকেল। 1 লাগাত 3টা এক্সাম দিছিল। তো যিসকলে দিছে এইচএছ গম পায়, মানে 1 লাগাত আমাৰ 3টা এক্সাম 1 লাগাত মানে আছিল। আজি দি আছোঁ, তাৰ নেক্সট দিনা আৰু তাৰ পৰহি। তো সেনেকুৱা টাইপত এক্সামকেইটা হৈছিল। তো তাৰপিছত মই 10 তাৰিখে জিঅ'গ্ৰাফি এক্সাম দি আহি মই একদম পূৰা ৰাতি মোটামুটি 12টা বাজি গৈছে গাইছ। তো 12টালৈ মই এডভান্স পঢ়িছোঁ। মানে আগত একো প্ৰিপেয়াৰ নাই, মানে মোৰ একদম চিলেবাছো ক্লিয়াৰ নাই। এডভান্স মানে আৰু 4th মানে 4th আৰু তাতে পাছ কৰা মাৰ্কটো পালেই হ'ল বা নাপালেও কথা নাই আৰু ভিতৰত মানে 0 পালে মোৰ ক'ব লগা নাই, 0 পালেও। তো সেই হিচাপত মই এক্সাম মানে পৰীক্ষাটো দিছিলোঁ। তো দিয়াৰ পিছত অকণমান মানে অসমীয়াৰ লগত লিংক থাকেতো, সেইকাৰণে অকণমান মনাইলে লিখি থৈ আহিলোঁ এক্সামত। কিন্তু গাইছ কি মানে আজি মই নাম্বাৰটো মানে চকড হৈ গৈছোঁ গাইছ। এই এডভান্স এছামিছত পাছ কৰা মাৰ্ক পাইছোঁ, মানে 30 পাইছোঁ গাইছ। তো মোৰ বিশ্বাসে নহয়, মই যে নপঢ়াকৈ গাইছ এডভান্স, অনলি এডভান্স দেই, বাকীবিলাক পঢ়িছোঁ। মানে এডভান্সটো মই 4th কৰিম বুলি ভাবিছোঁতো। তো এডভান্সটোত মানে নপঢ়াকৈ গাইছ মই 30 পাই গৈছোঁ, মানে পাছ কৰি গৈছোঁ। অল ছাবজেক্ট পাছ মানে ভাল লাগিছে। এনেই নপঢ়াকৈ মই পাছ কৰা মাৰ্ক পাই গৈছোঁ, মানে কি ক'ম মানে খুচ মানে গাইছ। তো যি কি নহওক, তো বহুতৰ কাৰণে এই মাৰ্কটো মানে বহুত কম। তো মোৰ কাৰণেও কম, যিখিনি হৈছে সেইখিনিতে সন্তুষ্ট। তো এইটো আছিল তো মোৰ আজি ক'ব লগা ভিডিঅ'টোত। মানে দৰ্জাৰ ওচৰত আহি গৈছে, মানে ফ'কাছ কৰা নাই, মানে পোহৰ কৰা নাই মুখত। তো বাকী যি কি নহওক, তো এইটো আছিল যে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আপোনালোকতো ক'লোৱে মোৰ ৰিজাল্টটো। তো যোনে মোৰ ভিডিঅ' চোৱা, কোনোবাই যদি এইচএছ এক্সাম দিছা, তো কমেণ্টত জনাই দিবা। তো কেনেকুৱা পালে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব, আৰু ৰিজাল্টটো আপোনালোকক জনালোঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। আৰু গাইছ আজি খানা চানা হ'ব অকণমান। তো বাই বাই আজিলৈ। তো আগলৈ নতুন ভ্লগ আহি আছে গাইছ, এতিয়া ধামাকা ভিডিঅ' আহি আছে। নতুন ফোন ল'ব লাগিব গাইছ, নতুন মোবাইল ল'ব লাগিব। তো বাকী এইবিলাক হৈ থাকিব। তো এইটোৱে আজি ৰিজাল্টটো আপোনালোকক জনাই দিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। লগ পাই আছোঁ এটা নতুন ভিডিঅ'তে। আজিলৈ এটা বাই বাই।